দুটা ত্ৰিভুজ সাপোজ এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ দুটা একে দেখাৰ হয়নে নহয় কিন্তু এটা ডাঙৰ হ'ব পাৰে সাইজটো ডাঙৰ হ'ব পাৰে কিন্তু দেখা থাকে হয়নে নহয় A B C আৰু P Q R দুটা মই কৈছো এই দুটা সদৃশ বুলি ক'লো ত্ৰিভুজ A B C সদৃশ কোন ত্ৰিভুজ কাই P Q R এইটো সদৃশ চিনগুলোৰে এনেকে কি কয় সদৃশ সো A B C আৰু P Q R দুটা ত্ৰিভুজ কি আছিল সদৃশ আছিল কিন্তু যদি সদৃশ হয় যদি ত্ৰিভুজ A B C সদৃশ P Q R হয় তেন্তে কি হয় জানো তোমালোকে নম্বৰ 1 গোটেইটা কোণ দ্যাট মিন্স অনুৰূপ কোণবিলাক মানে এইটো ত্ৰিভুজৰ এই কোণটো আৰু এইটো ত্ৰিভুজৰ এই কোণটো সমান হয় কাৰণ কোণ A সমান কোণ হ'ব কোণ P তাৰ পিছত কোণ B সমান কোণ হ'ব কোণ Q আৰু কোণ C সমান কোণ হ'ব কোণ R এইটো কয় অনুৰূপ কোণ বুলি কয় এইটো ত্ৰিভুজৰ B কোণটো আৰু এইটো ত্ৰিভুজৰ Q কোণটো অনুৰূপ কোণ আৰু এইটো কোণটো আৰু এইটো কোণটো সমান হয় কেতিয়া সমান হয় যেতিয়া সদৃশ হয় কি হয় সদৃশ হয় বা তোমালোকে এটা গম পাইছা যদি কোণবিলাক সমান হয় দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় তেতিয়া ত্ৰিভুজটা কি বুলি ক'ব পাৰিম সদৃশ বুলি ক'ব পাৰিম আৰু হয় চাবা দুটা ত্ৰিভুজ সদৃশ হ'লে আৰু কি হৈ যায় না সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতটো কি একে সমানুপাতত থাকে মানে এনেকুৱা ধৰণৰ AB বাই কি হ'ব PQ AB এইটো হয়নে নহয় P বাই কি PQ is equal to BC by Q A2 by Q into QR oh no next equal to AC by Q PR so যদি দুটা ত্ৰিভুজ সদৃশ হয় গম পালে যে অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব আৰু অনুৰূপ বাহুবোৰৰ অনুপাতটো কি হ'ব সমান হ'ব হয় না এই দুটা কন্ডিশন না বুজি পোৱা নাই পাইছানে দুটা ত্ৰিভুজ কেতিয়া সদৃশ হয় এইটো কন্ডিশন ভাবি মই এইটো 3 নম্বৰ বুলি ক'লো মই সাপোজ AB by কি আছিল PQ হয় না নহয় is equal to BC by QR AB কোনটো এইটো পাব হয় না নহয় PQ এইটো হয় না নহয় AB by এইটো by এইটো equal to ইছো BC by কিছো QR এইটো by এইটো আৰু ভালকে মন কৰিবা এইটো by এইটো আৰু ইহঁতৰ মাজত এইটো কোণ আছে নাই কোৱা এইটো বাৰু এইটো দুটাৰ মাজত এইটো কোণ আছে নাই সো B কোণটো সমান যদি Q কোণটো হয় কথাটো বুজি পাইছা এই দুটা ত্ৰিভুজৰ AB by PQ আৰু BC by QR ৰেসপন্স বুজি পাইছানে মানে AB by PQ BC by QR আৰু সিহঁতৰ মাজৰ কোণটো এইটো কোণ আৰু এইটো কোণ যদি সমান হয় তেন্তে কি হৈ যায় না তেন্তে ত্ৰিভুজ ABC সদৃশ কি হয় ত্ৰিভুজ PQR তাহলে এই দুটা ত্ৰিভুজ কি হ'ব সদৃশ হ'ব নহয় এইটো লিখি দিওঁ এইটো ধৰা হ'ল ABC এটা কি ত্ৰিভুজ ওই নজর মাতিছ নাই ইয়াত কি আছে ত্রিভুজ ABC এটা কি এটা ত্রিভুজ হয় না নহয় ঠিক আছে সবা এডাল ৰেখা আছে এই ৰেখাডালে এনেকৈ গৈছে হয় এনেকৈ গৈছে সাপোজ DE বুলি ক'লো কি বুলি ক'লো DE ঠিক আছে ইয়াত তাৰমানে কি আছে DE সমান্তৰাল তাই BC এই এডাল এই বাহুডাল বা এই ৰেখাডাল এই বাহুডালৰ কি সমান্তৰাল হয় কি হয় সমান্তৰাল হয় বুজি পাইছানে এটা ত্ৰিভুজ আছে এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ আছে এই বাহুডালৰ মানে কি এডাল সমান্তৰালকৈ ৰেখা আঁকিছো কি আঁকিছো ৰেখা আঁকিছো হয় না নহয় কথাটো বুজি পাইছা এটা ৰেখা আঁকিছো তেতিয়া হলে কি হয় বুলি জানে তেতিয়া হলে কি হয় AB বাই কি হ'ব BD সমান কি হ'ব AE বাই কি হ'ব EC কথাটো বুজি পাইছে ইমৰান ইমৰান ABC এটা কি আছে ত্ৰিভুজ আছে ন শান্তনা আৰু এই বাহুটোৰ এডাল কি বোলে সমান্তৰাল কোনে চিনি নাপাবা সমান্তৰাল কোনে চিনি পোৱা কথা ডাঙা নাপালি নাই এই সুধিম কিন্তু বাপ্পাকে এই বুঢ়া মাষ্টৰ নাই মই সমান্তৰাল চিনি পা কাকা সমান্তৰাল মানে ৰেল লাইন চিনি পা নাপা ৰেল লাইন বিলাক এনেকে থাকে নাই ঐ পাৰ্থ ৰেল লাইন এনেকে থাকে না এনেকে একদম নাই এনেকে থাকে ৰেল লাইন বিলাক এনেকে থাকে কোনে খাব না ৰেল লাইন চেপ্টাৰ দি যাব হয় না এনেকে থাকো নেকি তো ৰেল লাইন সদায় এনেকে থাকে এইটো ৰেল লাইন যিখন কি থাকে এইটোক সমান্তৰাল বুলি কোৱা হয় সো কি কৈছো মই ABC এটা কি আছে ত্ৰিভুজ আছে হয় না নহয় সো ABC ত্ৰিভুজৰ BC বাহুডালৰ লগত DE এনেকুৱা এটা ৰেখা জাতি কি হয় এডাল কি হয়
সমান্তৰাল হয় এই সমান্তৰাল দিছো ডি সমান্তৰাল কোণ বিসি যদি ডি সমান্তৰাল বিসি হয় তেতিয়া হলে কি হয় বলে এডি বাই কি হয় ডিবি আৰু এই বাই কি হয় ইসি হয় ঠিক আছে এইটো উপপাদ্যৰ কথা কৈছো তো চাবা তোমালোকে কি বুলিছে প্ৰপোৰ্শনটো জানা এনেকুৱা এটা ত্ৰিভুজ আছে বুলিছে এবিসি এটা কি ABC এটা কি ত্রিভুজ ABC এটা ত্রিভুজ আর ABC এটা রেখা এনে কাটিছে বলে হয় না নহয় কোতে যে D আর কোতে দিছে E বিন্দু কাটিছে তেনে প্রমাণ করব লাগে কি প্রমাণ করব লাগে কি প্রমাণ কৰিছে না এইটো মই যে দুটো উত্তৰ হলো AD বাই কি হ'ব AB সমান কি বুলিছে AE বাই AC এটো প্রমাণ করব লাগে আচ্ছা চাবা তোমালোকে সো উপবিত 6.1 তোমালোকে কি পাইছিলা যে ত্রিভুজ ABC কোনটো সমান্তৰাল হৈছে ইমৰান ডি সমান্তৰাল কোনি কি আছে ডি সমান্তৰাল কোন হৈছে বিসি এইটো আৰু এইটো কি আছে সমান্তৰাল হৈছে হয়নে নাজৰিন যদি এইটো আৰু এইটো সমান্তৰাল হৈছে তেতিয়া কি হয় এইটো বাই এইটো হয় না নহয় এইটো বাই এইটো হয় না নহয় না বুজিবা নাই সো এডি বাই কি হ'ব কাটিজা ডিবি ইজ ইকুয়াল টু এই বাই ইসি হয় না ঠিকন So ABC ত্রিভুজৰ এইটো আৰু এইটো কি হৈছে সমান্তৰাল হৈছে সো উপপাদ্য 6.1 মানে মতে এইটো বাই এইটো হ'ব এইটো বাই এইটো হ'ব মানে নহয় আচ্ছা লিখিলো এটা এইটো পালো তাৰ পিছত যদি মই উলটাই দেম কি হ'ব DB বাই কি হ'ব কোৱাচোন AB হ'ব ইকুয়াল টু ইয়াত কি হ'ব EC বাই AE হয়নে শুনি এইবাৰ এটা কাম কৰিম মই সো DB বাই কি আছিল AD আছিল ইজ ইকুয়াল টু EC by Q so AE আছিল নাই সো ইয়াত +1 দিলি ইফালো কি দিব লাগিব +1 দুটো ফলি দিব একলে দিব নোৱাৰি হয়নে ঠিকন সো লহাগু কিমান হ'ব AD সো AD কিমান টাইম যায় একবাৰ 1 ইনটু DB প্লাস এত কি থাকে সদায় 1 তো দি AD কেইবাৰ যায় AD বাৰ সো AD 1 যায় AD ইকুয়াল টু নজল দিব তলত নজল কিমান হ'ব লহাগু এই হ'ব এই দে হাফিজা কিবার একবার 1 ইনটু ইসি হয় না নহয় প্লাস এত কি থাকে শুনি 1 এদি কিমান টাইম যায় এই বাজে সো এই 1 যা এই তো ইমপ্লাইজ ইয়া এডি হয় না নহয় এর ভালকে সোয়া ডিবি প্লাস এডি ডিবি কোনটো এইটো হয়নে ডিবি হয় প্লাস কোন আছে এডি এটো হয়নে দুটা যোগ কৰিলে কাপ পালো এডি সো ইয়াতে এবি লিখিব পাৰি না নোৱাৰি ইকুয়াল টু তলত কোন আছে লনি এই তো ইসি আৰু এই ইসি হৈছে এটো জুবলি হয় না এটো জুবলি ইসি হয় না নহয় আৰু এই কোনটো এটো হয় না সো এই দুটো যোগ করলে কি পাম এসি পাম সো আমি ইয়াত কি লিখিম এস তো দুটা যে উলটাই দেম কি পাব কোৱাচোন এডি বাই কি হ'ব এবি ইজ ইকুয়াল টু এই বাই এসি সো আমাক এইটো প্রুফ কৰিব দিছিল না সো এইটো পৰীক্ষা আহি যাব তোমালোকে মন কৰিব হ'ব এনেকুৱা আছিল 1 2 ছবিটো নহয় কি বেয়া পাইছা এনেকুৱা আছিল নামকেইটা কি হৈছে কি বুজিছিল কোৱাচোন A B C এটো কি আছিল D E হৈছে আৰু এইটো আৱাৰ মান কিমান দিয়া আছে 1.5 cm এইটো 3 cm এইটো 1 এইটো 1 cm এইটো দিয়া নাই মানে আমি এইটো উলাব লাগে হয় না তো আমি 6 কিমান 4 কিমান কৰিছো 1 or 1 তো কৰিছো সো ত্রিভুজ ABC নহয় তো ভাবিছা এইটো ত্রিভুজত ভাবিছা নামাটো এইটো ত্রিভুজত কি সমান্তৰাল হৈছে ডি সমান্তৰাল কোন হৈছে তো ত্রিভুজ ABC DE এডাল হল ডি সমান্তৰাল যদি এডাল হয় তেতিয়া উপপাদ্যৰ মতে কি পাইব পা এতেকে AD কি হলো রে B by DB হয় দিলে সমান কোন হ'ব AB A2 by A2 আৰু A2 by AE by কি হ'ব EC হয় না নহয় কোৱাচোন হয় না নহয় এটা জাস্ট মান কেটা বহাই দিয়া চাবাচোন AD মানে কিমান দিয়া আছে কোৱাচোন 1.5 cm আছিল
তাৰপিছত ডিবি মানে কিমান আছিল 3 সেন্টিমিটাৰ আছিল ইজ ইকুৱেল টু এ মানে কিমান আছিল 1 আছিল আৰু ইচি মানে জানোনে নাজানো তো এইটো হৰৰ আছে ইফালে লিখিব তো 1.5 ইনটু কিমান ইচি আৰু এইটো যদি ইফালে যায় কিব 1 ইনটু কিমান হ'ব 3 না বুজি পোৱা নাই এইটো কি আছিল হৰৰ ইফালে লিখিব পুৰণ আহা 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 জোৰে খোলা বল দিয়া ৰনানি ইফালে আছে কি বলো এইটো কি আছে হৰণ এইটো ফালে লিখিব পুৰণ হৈছে না এইটো হৰণ হৈছে ফালে লিখিব পুৰণ তো চাবাচোন কিমান হ'ব এইটো কি হৈছিল ঐ আমনা 1.5 টো কি হৈছে এইটো ফালে লিখিব হৰণ হয়নে লনি তো 3 একো কিমান ইমান তাৰ বস্তু কৰিছো মই সো 1.3 টো কি আছে পুৰণ ইফালে লিখিব হৰণ আচ্ছা চাবা তো ইসি বলি কিমান হ'ব কোৱাচোন 1.5 মানে কি জানা আজুৰ কেই টাকা 1.5 মানে হা 1 টাকা তুমি বনৰা খবৰ কি টাকা আছে 1 টাকা দি 3 টাকা কি হৈ যাব দুই বাৰ এইয়া পইচা কথা লিব ৰে বুজি পায় তো তই ইসি কিমান পালা নজো না হৈ জানা ইসি কিমান পালা চা বুজিব চেষ্টা কৰলে শুনি ল যদি ম্যাথ জানবলা হয় প্ৰশ্নটো ভালকে পঢ়া লাগে ম্যাথ নাজানা কাৰণ মেইন কাৰণ কি প্ৰশ্নটো ভালকে নপঢ়ে সো কোৱেশ্চন নম্বৰ 3 সকলে ভালকে মন কৰিব মই কৈ আছো এখনৰ পৰা মিলাই লোৱা 3 নম্বৰটো কি দিয়া আছে চাবাচোন চিত্ৰ 6.1 ত যদি LM সমান্তৰাল CB বুলি কৈছে আৰু LN সমান্তৰাল কি দিয়া আছে CD তেন্তে প্ৰমাণ কৰা যে AM হিনিকে প্ৰমাণ কৰিছে মই ছবিটো আঁকি দিছো তোমালোকক ইয়াতে চাবা এইটো ছবিটো হয় নে নহয় এনেকুৱা আছিল নে পাৰ্থ ও পাৰ্থদা ছবিটো এনেকুৱা আছিল নে A C B D তো হয় নে তাৰপিছত এনেকুৱা আছে ন Is it L? ইয়াতে L আছে ন নাকি M এনেকা মানে এটা সব প্ৰশ্নটোত কি দিয়া আছে প্ৰশ্নটোত দিয়া আছে কি এইটো আৰু এইটো কি আছে সমান্তৰাল LM সমান্তৰাল কি দিয়া আছে CB দিয়া আছে নাই আচ্ছা মই তলৰ ত্ৰিভুজটো বাদ দিলো এইটো এটা ত্ৰিভুজ হয় না কোৱাচোন A B C টো ত্ৰিভুজ হয় না নহয় সকলে কোৱা হয় না নহয় তো হেইটো ত্ৰিভুজৰ এইটো বাহু বা এইটো বাহু আৰু এইটো বাহু কি আছিল সমান্তৰাল সো মই এইখিনি কথা প্ৰথম লিখিলাম ত্ৰিভুজ কি নাম দিব পৰা A B C কোন আছে LM সমান্তৰাল কোন CB হয় না নহয় প্ৰশ্নটো জি দি আছে এইটো লিখিবা BC দি আছে না CB দি আছে CB লিখিবা তেতিয়াহলে সো ত্ৰিভুজ A B C CB সমান্তৰাল কোন আছে LM চাবাচোন এনেকুৱা এটা ত্ৰিভুজ বলে হয় না নহয় চাবাচোন এইটো ত্ৰিভুজ এইডাল যদি সমান্তৰাল হৈ থাকে এইটো আৰু এইটো তেতিয়াহলে কি বুলি লিখিব পাৰি উপবিন্দু মতে এইটো বাই এইটো লিখিব পাৰি না নোৱাৰি বা আৰু সমান এইটো বাই এইটো লিখিব পাৰি না নোৱাৰি পাৰি বা কি লিখিব পাৰি এইটো বাই গতিটো লিখিব পাৰি না নোৱাৰি পাৰি আৰু এইটো বাই গতিটো লিখিব পাৰি না নোৱাৰি উপবিন্দু মতে হয় না নহয় সো আমি কি লিখিম এতেকে AM বাই কি লিখিম AB লিখছনে AM এইটো হৈছে না AM তুমি হয় না হয় ডিভাইডেড বাই কি লিখব পাৰি গোটেইটো লিখব পাৰি না সো গোটেইটো কার মানে কোন আছিল AB ইজ ইকুয়াল টু আমি কি লিখিম LL AL কি কম AL বাই কি লিখব পাৰিম গোটেইটো লিখব পাৰি না AC লিখিব পাৰি না নোৱাৰি এইটো নাম্বার 1 আৰু কি দিয়া আছে কোৱাচোন আৰু কি দিয়া আছে তোমালোকক LN সমান্তৰাল কি দিছি CD বুলি দিয়া আছে তাৰ ত্ৰিভুজ কোনটো হ'ব কোৱাচোন এবাৰ এইটো ত্ৰিভুজ সমান হ'ব A ত্ৰিভুজ ADC এইটো ত্ৰিভুজ হ'ব ADC এইটো আৰু এইটো সমান্তৰাল হয় না নহয় সো LN সমান্তৰাল কোন CD এইটো সমান্তৰাল এইটো দিটা হলি কি হ'ব কোৱাচোন এটাকে কি হ'ব এইটো সমান্তৰাল এইটো হলি এইটো বাই গোটেইটো হ'বনে এইটো মানে কি আছিল AN বাই গোটেইটো মানে কাই AD is equal to AL বাই গোটেইটো হলা নহয় AL বাই গোটেইটো মানে AC this is number 2 so 1 আৰু 2 পুৰা নজৰ বুজি পাইছা ভালকে ক'বা দেই মিছা নকবা so 1 আৰু 2 পুৰা তোমালোক মন কৰা আছে এইটো কি আছে AL বাই AC আছে এইটো কি আছে AL বাই AC দুটা সমান হয় না নহয় তেতিয়াহলে এই দুটাও কি হ'ব সমান হ'ব না নহয় AM বাই কি হ'ব AB সমান AN বাই কোন হ'ব AD হয় না নহয় তো এইটোই থেকে প্রমাণ করব দিছে না
চাবা এডাল না ডি সমান্তৰাল এডাল কথা বলছে এডাল কথা বলছেন না ডি সমান্তৰাল কাই বসি ও পাঠ এইছে না নহয় পাঠ ডি সমান্তৰাল কাই এডাল আৰু এটা সমান্তৰাল তেতিয়া ত্ৰিভুজ কোনটো লম পছন্দ এ বি সি লম সো ত্ৰিভুজ কোড এ বি সি কাই সমান্তৰাল আছে ডি সমান্তৰাল এ সি প্রমাণ কি হবে মোক চাও BF by FE আৰু সমান BE by BC এইটো প্ৰমাণ কৰিছে ন আজি চাব খালি কৰবা ত্ৰিভুজ ABC DE সমান্তৰাল AC এইটোটো দিয়া আছে এডাল হয় না নজল এডাল আৰু এডাল কি আছে তুমি সমান্তৰাল আছে নে জুবলি তেতিয়া হলি লনি কি হ'ব এইটো বাই এইটো হ'ব না নহয় লনি এইটো নামটো কি কোৱা আছে লনি BD by DA হ'ব নে নহয় is equal to চাবা এইটো বাই এইটো সমান্তৰাল তাৰ মানে এইটো বাই এইটো হ'ব না নহয় কোৱাচোন নামটো কি হ'ব BE by EC চাবা এই আৰু এ আছে না তো এইটো বাই এইটো হ'ব নে এইটো নাম্বার 1 দিলা তাৰপিছত চাবা এবার কি দিয়া আছে চাবা এবার কি দিয়া আছে এটা DF সমান্তৰাল কি দিয়া আছে চাইলো DF সমান্তৰাল কাই আছে AE বোধহয় হয় না নহয় কি দিয়া আছে না DF সমান্তৰাল কি দিয়া আছে এই এটা ত্রিভুজ কোনটা লংক AB ত্রিভুজ ABE কি কোন সমান্তৰাল আছে DF সমান্তৰাল কোন আছে AE আছে নে হয় না লনি এটাকে এইটো আৰু এইটো যদি সমান্তৰাল হয় তেতিয়া কি লিখিম এইটো বাই এইটো নামটো কি BD by DA is equal to BF by এইটো বাই কি হ'ব FE হ'ব নে নহ'ব FE এইটো নাম্বার 2 হ'ব আৰু 1 আৰু 2 চোৱাচোন এইটো আৰু এইটো সমান আছে নাই এইকাৰণে ৰাউণ্ডৰ এটা কোণিটো বনাই নিবা আৰু উচ্চাৰ নাই তো এতিয়া 1 আৰু কাৰ পৰা 2 ৰ পৰা 1 আৰু 2 পৰা কি হ'ব কোৱাচোন DE by EC is equal to BF by FE এইটো প্ৰমাণ কৰিছে না চিত্ৰ 6.2 ডি সমান্তৰাল কি আছে ও কিউ আছে নাই আৰু DF সমান্তৰাল কি আছে OR তেন্তে দেখুৱা আছে EF সমান্তৰাল OQR বুলি সমান্তৰাল বুলি লিখা হৈছে ছবিটো 6.20 এইটো ছবিটো আছে তো ছবিটো আকাৰৰ টেকনিক আছে ছবিটো আকাৰ তোমালোকে বহুত মুস্কিল পাবা হয় না নহয় তো ছবিটো আকাৰ চাই ল কেনে আকিছো এটা ডাঙৰ ছবি এনেকে ডাঙৰ কি লোৱা ডাঙৰ ত্ৰিভুজ কি লবা লনি ত্ৰিভুজ কি লৈছা এনেকে লৈ কেনে টেকনিক আছে একদম মাজমানত এটা বিন্দু দিয়া আৰু ইয়াৰ পৰা ইয়ালৈ টান দিয়া আৰু ইয়াৰ পৰা ইয়ালৈ টান দিয়া তাৰপিছত এইটো আৰু এইটো টান দিয়া তাৰপিছত এইটো আৰু এইটো সমান্তৰাল টানা আৰু এইটো আৰু এইটো সমান্তৰাল টানা হৈছে নে কোৱাচোন নামটো কি আছিল P এটো P আছিল আৰু ওদান আছে দি আছে PQR হয় না নহয় এটো আৰু কি দিয়া আছে এটো কি দিয়া আছে EF এটো EF এটো D এটো O ও হয় না আচ্ছা কি দিয়া আছে কোৱাচোন কি সমান্তৰাল কি দিয়া আছে হা D মানে এইটো D এইটো হয়নে এইটো সমান্তৰাল কি আছে OQ এইটো দিয়া আছে হয় আচ্ছা যেটা ত্রিভুজ কোনটো বুঝে এইটো আৰু এইটো সমান্তৰাল কোনটো ত্রিভুজ লবা POQ ন তো ত্রিভুজ POQ কোন সমান্তৰাল আছে DE সমান্তৰাল কোন আছে OQ আছে না নাই চাবা এইটো আৰু এইটো সমান্তৰাল হলে কি হয় কোৱাচোন ইমৰান স্যার মই এটা চাবা দি আছো এইটো আৰু এইটো সমান্তৰাল হয় না নহয় DE সমান্তৰাল এইটো তেতিয়াহ'লে এইটো ত্রিভুজ লম না নলম তেতিয়াহ'লে কোনটো বাই কোনটো হয় POQ ত্রিভুজ POQ এইটো আৰু এইটো সমান্তৰাল তেতিয়াহ'লে কি লিখিব পাৰি এইটো বাই এইটো লিখিব পাৰি না নৰি কি নামটো PE by PQ হয় না is equal to কি লিখিব পাৰি PD by DO this is number 1 হয় না আৰু কি দিয়া আছে ওয়াসুন DF মানে এইটো সমান্তৰাল কি দিয়া আছে OR তেতিয়াহ'লে ত্রিভুজ কোনটো ত্রিভুজ গো সো ত্রিভুজ POR ৰ আৰু কোন সমান্তৰাল আছে DF সমান্তৰাল কি আছে OR হয় না নহয় এইটো আৰু এইটো যদি সমান্তৰাল হয় তেতিয়াহ'লে কি লিখিম এইটো বাই এইটো বাই এইটো কি হ'ব PF
PF by কোন হয় FR FR is equal to PD by DO এটা সমান্তৰাল সো দিস ইজ নাম্বার 2 আমাক কি প্ৰমাণ কৰিব দিছে কোৱাচোন আচ্ছা মই কি প্ৰমাণ পাছত কৈ আছো 1 আৰু 2 এই দুটাৰ পৰা তোমালোকে মন কৰাচোন এইটো আছে PD by DO এইটো আছে কি PD by DO সো 1 আৰু কাৰ পৰা 2 পৰা কি পাব কোৱাচোন তোমালোকে 1 আৰু 2 পৰা কি পাবা PE by EQ है ना is equal to PF by FR तो PE মানে কোনটো পাছো PE মানে এইটো হয়নে EQ মানে এইটো হয়নে আৰু PM মানে এইটো হয়নে আৰু FR মানে এইটো হয়নে নহয় সো এই গোটেই ত্ৰিভুজৰ পৰা এইটো বাই এইটো আছে এইটো বাই এইটো আছে সিধা হলে এইডাল বাহু আৰু এইডাল মানে এই ৰেখাডাল এই বাহুটোৰ কি হ'ব কোনটো ডাইৰেক্টলি দিব পৰা সো EF সমান্তৰাল কি বুলি দিয়া আছে আমাক এইটোই প্ৰমাণ কৰিব আছে হয় না সো প্ৰুভড হা সাপোজ এইডাল বাহু আৰু এইডাল বাহু কি হৈছে সমান্তৰাল আৰু এইটা যোগ দিলে হয় না নহয় এটা কি দিলে যে এইটো অল্টাৰনেটিভ এনেকুৱা হ'ব পাৰে এনেকুৱাটো হ'ব পাৰে নহয় নেকি এইডাল আৰু এইডাল সমান্তৰাল হৈছে আৰু বুজিছা নামটো দিয়া A B C D হয় না সো A B C D ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC AB আৰু DC কি হৈছে সমান্তৰাল হৈছে কৰ্ণ দুটা পৰস্পৰ ক'ত কটাৱটি কৰিছে কৰ্ণ মানে হৈছে AC ডাল আৰু এডাল হৈছে BD হয় না নহয় আৰু ক'ত কটাৱটি কৰিছে OB ক'ত কটাৱটি কৰিছে হয় না নহয় সো ইয়াত অলপমান বেছিকে লিখিব লাগিব সো ধৰা হ'ল কি লিখা A B C D এটা কি ট্ৰেপেজিয়াম ABCD এটা ট্ৰেপেজিয়াম ইয়াৰ কৰ্ণ AC আৰু ৰাইট BD পৰস্পৰ O বিন্দুত কটাৱটি কৰিছে ছেদিত হৈছে হয়নে নাই ধৰা হ'ল ABCD এটা ট্ৰেপেজিয়াম য'ত কি আছিল AB সমান্তৰাল আছে BC ইয়াৰ কৰ্ণ AC আৰু BD পৰস্পৰ O বিন্দুত ছেদিত হৈছে নাই প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিছে AO by BO বুলি দিয়া আছে AO মানে এইটো BO মানে হৈছে এইটো ইজু আৰু CO by BO বুলি দিয়া CO মানে হৈছে এইটো পাব আৰু BO মানে হৈছে এইটো পাব এটা পাব তো আমি অংকন কৰিব লাগিব এইটো কি কৰিব অংকন কৰিব লাগিব অংকন কৰিলে প্ৰমাণ কৰিব পাৰিম অংকন কি কৰিম জানে সাপোজ এইডাল সমান্তৰাল কেডাল আছে এইডাল সমান্তৰাল OE কি হলো OE AB আৰু কাৰ DC সমান্তৰাল কৈ OE অংকন কৰা হ'ল OE AB আৰু DC সমান্তৰাল কৈ অংকন কৰা হ'ল বা AB DC সমান্তৰাল কৈ AB আৰু DC সমান্তৰাল কৈ OE অংকন কৰা মানে কি দিব বা OE AB আৰু DC সমান্তৰাল কৈ অংকন কৰা হ'ল এডাল কি বস্তু বুঝুনগো এডাল বাহুডাল ইয়াৰ সমান্তৰাল বস্তু না নাই আৰু এই বাহুডাল এডাল সমান্তৰাল বস্তু না নাই অংকনতে কৰিছো অংকনতে লেখা আছে OE সমান্তৰাল OE কাৰ সমান্তৰাল কৰিছো এডাল আৰু এডালৰ সমান্তৰাল কৈ আকিছো না নাই আকিছো যদি মই কম চাবচোন প্ৰমাণটো এটো ইয়াৰ পৰা দিলো প্ৰমাণ কি বুলিলো OE কোনটো ত্ৰিভুজত দিম OE সমান্তৰাল AB বুলি কলো কোনটো ত্ৰিভুজত কোৱাচোন এইটো হবনে এই বাহুডাল এডালৰ কি সমান্তৰাল যদি হয় এইটো ত্ৰিভুজ হবনে নহয় কোৱাচোন AB নমস্কাৰ টিচাৰ সো কি ৰে বলো অংকন মতে এইটো আৰু এইটো সমান্তৰাল আছিল না নাই এটা কোনটো ত্ৰিভুজ ধৰিম কোৱাচোন এইটো ADB বা ABD কি ধৰবা ত্ৰিভুজ ADB কোন সমান্তৰাল আছে OE সমান্তৰাল AB আছে না তেল চাবা এডাল আৰু এডাল যদি সমান্তৰাল হয় এইটো বা এইটো হ'ব না নহব এটা কি পাবা DE বাই EA বালা ইজ ইকুয়াল টু A ইকুয়াল টু DO বাই কা হ'ব BO নাম্বার 1
আৰু চাবা ভালকে মন কৰিব দেই কথাটো কিন্তু এইডালটো মই ইয়াৰো সমান্তৰাল কৰিছিলো বুজিছানে নাই তেতিয়াহ'লে এইটো আৰু এইটোতো সমান্তৰাল হ'ব কিন্তু ত্ৰিভুজ এইবাৰ ACD মানে আগতে লিখিছিলো আগতে কি লিখিছিলো মই A D B লিখিছিলো এবাৰ কি লিখিম কৈছো তো D A C লিখিম ত্ৰিভুজ D A C কোনটো সমান্তৰাল কোন আছে কৈছো তো OE সমান্তৰাল কোন আছে DC হয় না নহয় OE সমান্তৰাল DC তেতিয়াহ'লে কি হ'ব কোৱাচোন A/B ভালকে মন কৰিবা এইটো ত্ৰিভুজত এইটো আৰু এইটো সমান্তৰাল তেতিয়াহ'লে এইটো বাই এইটো হ'ব না নহ'ব নামটো কি হ'ব A বাই A নেদন দাই E A দাম এবাৰ E A বাই D E দাম হয় এইটো বাই এইটো হয় না নাই E A বাই D E is equal to কি হ'ব A O বাই C O বুলি দিলো হ'ব পাৰি না নৰি মানে এইটো বাই এইটো এইটো বাই এইটো হয় না কিন্তু ইয়াত মন কৰাছো ইয়াত D বাই E আছে উল্টাই ধৰি দাও ইয়াত D টো ওপৰত যাব না যায় আৰু ইয়াত কি হ'ব E A is equal to কি হ'ব C O বাই A O হয় না দিস নম্বৰ 2 so 1 আৰু 2 পৰা কি হ'ব 1 and 2 পৰা কি পাবা তাৰপাছত এইটো আৰু এইটো আৰু এইটো কি আছে সমান আছে তেতিয়াহ'লে কি হ'ব BO বাই BO is equal to CO বাই AO কি বুলি প্ৰমাণ কৰিছে আমাক মানে এইটো হৰণ হৈছে ইফালে লিখিব পূৰণ AO বাই BO is equal to এইটো পূৰণ হৈছে ইফালে লিখিব CO বাই কি হ'ব BO এইটো প্ৰমাণ কৰিছে কি হয় so আজি আমি 10 so আজি আমি 10 question number 10 আলোচনা কৰিম ন so question number 10 কি দিয়া আছে ভালদৰে মন কৰা যাওক কথা নকবা দেই question number 10 ত দিয়া আছে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰিছে যাতে কেনেকুৱা হয় AO বাই BO is equal to CO বাই কি হয় GO হয় is equal দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম বুলি দেখুৱাব লাগে মানে কি দেখাব লাগে ABCD এটা ট্ৰেপিজিয়াম বুলি দেখুৱাব যদি লাগে নিশ্চয় এটা ট্ৰেপিজিয়াম হ'বই লাগিব ন সো এটা ট্ৰেপিজিয়াম ধৰণৰে আঁকিলো আমাৰ ঠিক আছে সো A B C D এটা কি নহয় ট্ৰেপিজিয়াম বুলি দেখাবই লাগে এটা চতুৰ্ভুজ সো ABCD এটা চতুৰ্ভুজ আৰু ইয়াৰ কি আছে দুটা কৰ্ণ আছে AC আৰু কি BD কৰ্ণ দুটালে ক'ত কটাউটি কৰিছে কটাউটি কৰিছে ঠিক আছে সো আমি প্ৰুফ কৰিব লাগে ABCD এটা কি বুলি দেখাব লাগে ট্ৰেপিজিয়াম বুলি আচ্ছা ABCD ট্ৰেপিজিয়াম বুলি যদি দেখুৱাব লাগে ধৰা হল এইটো না ওপৰকে আঁকিছো সো A B C D এটা ট্ৰেপিজিয়াম বুলি দেখাব লাগে অৰ্থাৎ ট্ৰেপিজিয়ামৰ শব্দটো কি আছিল বা ট্ৰেপিজিয়াম ধৰ্মটো কি আছিল এজৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগে দ্যাট মিন্স এইটো বাহু আৰু এইটো বাহু সমান্তৰাল বুলি যদি প্ৰমাণ কৰি দিওঁ তাৰ মানে AB সমান্তৰাল যদি মই কি উঠাও AB সমান্তৰাল যদি DC বুলি দিওঁ তেতিয়াহ'লে এইটো আমি কি বুলি ক'ব পাৰিম ট্ৰেপিজিয়াম বুলি ক'ব পাৰিম তো ঠিক সেইদৰে এইটোত আমি কি বুলি ক'ব লাগে এইটো বাহু আৰু এইটো বাহু তাৰমানে DC ৰ বিপৰীত বাহু AB বা AB ৰ বিপৰীত বাহু DC সমান্তৰাল বুলি যদি আমি প্ৰমাণ কৰি দিওঁ আমি কি বুলি ক'ব পাৰিম ABCD এটা কি বুলি ক'ব পাৰিম ট্ৰেপিজিয়াম বুলি ক'ব সমাধান ধৰা হল ABCD এটা কি এটা চতুৰ্ভুজ ঠিক আছে ইয়াৰ AC আৰু BD কৰ্ণ দুডালে কি কৰিছে কোৱাচোন পৰস্পৰ O বিন্দুত কি কৰিছে কটাউটি কৰিছে নে যাতে কেনেকৈ কটাউটি কৰিছে যাতে কি হয় কি বুলি দিয়া আছে কোৱাচোন তোমালোকে AO by BO is equal to CO by DO so এইটো দিয়া আছে এনেদৰে কটাউটি কৰিছে যাতে কি হয় AO by BO is equal to কি হ'ব CO by DO হ'ব হয় না নহয় প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰা যে প্ৰমাণ কৰিব লাগে ABCD এটা কি ট্ৰেপিজিয়াম বুলি নে বুলি প্ৰমাণ কৰিব লাগে ন
ABCD টো ট্ৰেপিজিয়াম বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে অংকন আছে অকমান নে অংকন কৰিব লাগিব অংকন সো কোৱেশ্চন নম্বৰ 9 টোৰ দৰে অংকটো এনেকুৱা আছিল যেনে OE এনেকৈ অংক কৰোঁ OE এইডাল ইয়াৰ মানে AB ডালৰ কি কৈছে না সমান্তৰাল বুলি অংকন কৰিব OE সমান্তৰাল কি AB অংকন কৰা হ'ল ঠিক আছে সো এনেকৈ অংকন কৰিছো যাতে কি হয় OE ডাল AB কি হয় সমান্তৰাল হয় ওকে কৰা প্ৰমাণ এতিয়া আমি আহিছো প্ৰমাণত প্ৰমাণ কি কৰিব লাগে অংকন মতে কি হৈছিল এইটো আৰু এইটো কি হৈছিল সমান্তৰাল কৰিছিল নাই তো কোনটো ত্ৰিভুজ হ'ব এইটো আৰু এইটো সমান্তৰাল কোনটো ত্ৰিভুজ হ'ব ABB ত্ৰিভুজ এইডাল আৰু এইডাল কি হ'ব সমান্তৰাল তো ত্ৰিভুজৰ নামটো হ'ল ত্ৰিভুজ ADB OE সমান্তৰাল কি আছিল AB এইটো অংকন মতে আছে হয় না নহয় আজি চাবা যদি এইডাল OE ডাল যদি কি হয় AB সমান্তৰাল হয় আমাৰ বয়টো 6.1 মতে এইটো বাই এইটো হ'ব না নহব আৰু এইটো বাই এইটো হ'ব না নহব কোৱাচোন কি আছিল এইটো DE by EA is equal to DO by কি হ'ব BO হ'ব না নহব এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি ক'ব দিয়া ঠিক আছে এইটো সমীকৰণ 1 আৰু কি দিয়া আছে নহয় আৰু কিবা দিয়া আছে কি কিবা দিয়া আছে নহয় কোৱাচোন AO by BO সমান কি আছে CO by কি দিয়া আছে DO বুলি দিয়া আছে আচ্ছা ভালকে মন কৰিবা এতিয়া যদি মই এই DO টো কি হৈছে হৰণ এইটো ফালে কি হ'ব হৰণ DO by BO ঠিক আছে এইটো AO টো ইয়ালো পূৰণ হৈ আছিল বোধহয় এইটো ফালে গলে কি হ'ব হৰণ তাৰমানে CO by কি হ'ব BO হ'ব না নহব সৰি AO হ'ব CO by কি হ'ব AO এইটো ইকুৱেশ্যন নম্বৰ 2 সো 1 আৰু 2 ৰ পৰা তোমালোকে ভালদৰে মন কৰিবা যে DO by BO আছে ইয়াতো কি আছে DO by BO আছে মানে 1 আৰু 2 ৰ পৰা কি পালা তোমালোকে DE মানে এইটো আৰু এইটো সমান হ'লে নিশ্চয় এইটো আৰু এইটো কি হ'লে সমান হ'ব লাগিব মানে DE by কি হ'ব EA হয়নে is equal to CO by AO হয় আচ্ছা এইটো কি আছে D by E আছে ইকুয়াল টু কি আছে CO by AO আছে আচ্ছা সব ভালো মন করবা D by E মানে কি A2 by কোনটো হৈ আছে E আচ্ছা D by E আছে তো D মানে এইটো হয় না নহয় E মানে এইটো হয় না নহয় ইকুয়াল টু CO by কি আছে AO CO মানে এইটো হয় না নহয় AO মানে এইটো হয় না নহয় আচ্ছা উল্টাই দিও যদি কি হ'ব কোৱাচোন EA by কি হ'ব DE is equal to AO by কি হ'ব CO হয় না নহয় তো চাবা এইটো আছিল EA by এইটো এইটা কি আছিল AO by CO AO মানে এইটো আৰু CO মানে এইটো হয় না নহয় চাবাচোন এইডাল আৰু এইডাল সমান্তৰাল হ'লে এইটো বাই এইটো আৰু এইটো বাই এইটো হয় না নহয় কোৱাচোন কেতিয়া হয় যেতিয়া এইটো আৰু এইটো সমান্তৰাল হয় যেহেতু আমাৰ এইটো বাই এইটো সমান এইটো বাই এইটো হৈ আছে তেতিয়াহ'লে এইডাল আৰু এইডাল কি বুলি ক'ব পাৰোঁ সমান্তৰাল বুলি ক'ব পাৰোঁ হয়নে দেখি হ'ব OE সমান্তৰাল BC হ'বনে নহয় হ'ব কিন্তু কি কোৱাচোন OE সমান্তৰাল কাক অংকন মতে কি পাইছিলো OE সমান্তৰাল কি বুলি লৈছিলো AB বুলি লৈছিলো অংকন মতে আছিল না অংকন মতে হয় না নহয় তেতিয়াহ'লে OE সমান্তৰাল BC OE সমান্তৰাল যদি AB হয় তেতিয়াহ'লে কি হ'ব AB সমান্তৰাল কোন হ'ব কোৱাচোন BC হ'ব নে নহয় কোৱাচোন OE ডাল এইডাল যদি ইয়াৰ সমান্তৰাল হয় আৰু এইডাল যদি তোমাৰ এইডালৰ সমান্তৰাল হয় তেতিয়াহ'লে BC আৰু AB কি হ'ব সমান্তৰাল হ'ব তো AB সমান্তৰাল হ'লো BC এতেকে A B C D এটা কি আছে কাৰণ এজৰ বিপৰীত বাহু কি হ'ব লাগে তো তোমালোকে যদি বুজি নাপা তো কমেন্টটো মোক জনাবা তোমালোকক কৈছো 5